কৈছে নেহৰ মুগাৰে মুহুৰা বিহু যেতিয়া পালেহি নিচাটো নাচো নাচো লাগিছে নাই তেওঁ এতিয়া লাগে আকৌ পাৰিলে বতৰ বেয়া এতিয়া গৈ আছো ভাদৈ পাচলি বিহুতলী যিহেতু ভাদৈ পাচলি বিহুতলীত অখৰা আছে তাত পোনপ্ৰথমৰ বাবে মোক অখৰাত নিমন্ত্ৰণ জনাইছে আৰু মই ভাল লাগিছে ৰাইজে মোক নিমন্ত্ৰণ দিয়াৰ কাৰণে যি উদ্দেশ্যে আজি আমাৰ এই সভাখন যিহেতু আপোনালোকে চাওক বতৰ বহুত বেয়া মানে মোক এই ভাদৈ পাচলি মাতিলে বিহু অখৰা চলি আছে সন্থাৰ মানে বিষয় পাইছোঁ নাচনি পাইছোঁ কণমানি ভণ্টি এজনী পাইছোঁ তোমাৰ নামটো কি গোৱালা কেনেকুৱা লাগিছে আহি ইয়াত ভাল লাগিছে ইমান কণমানি ভণ্টি এজনী ভাল লাগিছে কৈছে আৰু বিহুৰ বতৰ এইফালে অভিভাৱকসকল আহিছে কোনোবাই বিহু এটা শুনাব নেকি বাইদেউ চব বাইদেউ বিহু গাবলৈ কিমান ইচ্ছুক অতি কৈছে নেহৰ বহাগৰ বিহু হাতখন মেলি দিব লাগে হাতখন মেলি দিব লাগে প্ৰত্যেকে হাতখন উঠাই দিব লাগে অতি কৈছে নেহৰ মুগাৰে মুহুৰা ঐ তাতোত কৈছে নে হৰৈ মাকো ঐ তাতোত কৈছে নেহৰ বহাগৰ বিহু ঐ নানাচি কেনে কৈ থাকো চাৰে বাইদেউ বিহু বিহু লাগি গৈছে আৰু আমি শুনিম তাৰ আগতে আমি সন্থাৰ বিষয়ববীয়া আছে টাই হোম পৰিষদৰ মানে এজন বিষয়ববীয়া পাই আছোঁ তেখেতৰ মানে বিহুৰ মোৰ ফালৰ পৰা প্ৰথমতে শুভেচ্ছা থাকিলে আপোনাক ধন্যবাদ আপুনি বিহুৰ বতৰ আপুনি কি ক'ব এতিয়া ধৰক আমি প্ৰত্যেক বছৰে ভাদৈ পাচলিত একচুৱেলি আমি কৰ্মশালা অনুষ্ঠিত কৰোঁ এইবাৰ বিশেষকৈ কিন্তু এবাৰ যুটীয়াভাৱে কৰিছোঁ টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ উদ্যোগত আৰু আপোনাৰ বিহু সুৰক্ষা আমি ভাদৈ আঞ্চলিকৰ উদ্যোগত আৰু যিসকল এতিয়া প্ৰশিক্ষণ দিছোঁ মানে বিভিন্ন জাতীয় জনগোষ্ঠীয় কণ মানে ল'ৰা ছোৱালী আহিছে আমি ভাল লাগিছে আৰু আমি 7 দিনৰ কৰ্মশালাটো অনুষ্ঠিত কৰিছোঁ গতিকে এই কৰ্মশালাত যিসকল মানে আমাৰ আহিছে অংশগ্ৰহণ কৰিবলৈ সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ থাকিলে আৰু কণমানি ঢুলীয়া এটা পাইছোঁ নামটো কি তোমাৰ ঢোল এবাৰ বজাই দিবা নেকি মোক হা বজাই দিয়া আকৌ তাৰ মাজত আমি পাইছোঁ ঢুলীয়া বহুত ঢুলীয়া যিহেতু আমাৰ নতুন প্ৰজন্মই যুৱতী দুজনী পাইছোঁ কেনেকুৱা তোমালোকৰ মোৰ ফালৰ পৰা বিহু শুভেচ্ছা থাকিলে এইফালে ভালে ন বিহুৱান বলা নাই বতৰ বেয়া তাৰমানে একদম বতৰ বেয়া বৰষুণ হৈ আছে কিন্তু আমাৰ মাজত এজন সদায় থাকি যায় মোক নিমন্ত্ৰণ জনাইছিলে কি ক'ব নমস্কাৰ ভাদৈ আঞ্চলিক বিহু কমিটিৰ তৰফৰ পৰা আপোনালোকক আমি আন্তৰিক বিহু ওলগ যাচিছোঁ আমি ভাদৈ আঞ্চলিক কমিটিয়ে এইবাৰ যুটীয়াভাৱে টাই আহোম যুৱ পৰিষদৰ সৈতে আমি এই আখৰা আৰম্ভ কৰিছোঁ ইতিমধ্যে গম পাইছে প্ৰায় 20গৰাকীমান পৰীক্ষাৰ্থী আজি প্ৰতিকূল বতৰবোৰ নেওচি আজি বিহুতলীলৈ আহিছে গতিকে আমি আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানটো হ'ব Thank you.
ভাদৰ পাচলি আখৰৰ পৰা আহোঁতে ৰাস্তাতে আমাৰ গাঁৱৰ কণ কণ ভাইটিসকলে মানে বিহু শিকি আছে একদম নিশ্চয় কণ কণ মানে আপোনালোকে দেখিলে আচৰিত পাব কেনেকুৱা তোমালোকে বিহু শিকাই আছা নেকি এইফালে নমস্কাৰ ঘৰ ক'ত তোমাৰ মই ভাদৰ পাচলি কেতিয়াৰ পৰা শিকাই আছা আজি 3 দিনমান হৈছে কেনেকুৱা লাগিছে শিকাই ভালেই আপোনালোকে চাব পাৰে একদম কণমানি ভণ্টি কেনে লাগিছে কি তোমালোকৰ ভাল লাগিছে কোনে জানে বিহু নাম কোনে জানিব এতিয়া অসমতে ঢোলৰ গুমগুমনি মানে বিহুৰ নাম কণমানিহঁতৰ বিহু লাগিছে মানে তোমালোকে কি শুনাবা এতিয়া ফুলে যেতিয়া বহাগা হেতেতিয়া বাঢ়ে নদী নিজৰা দিয়ে কি বতৰা কান্দে কুলি কেতেকী নাচে মাধুৰপতি অসমীয়াৰ মাজলৈ আকৌ আহি বিহুটি আকৌ আহি বিহুটি কি কৈছে নেহৰ মুগাৰে ধুমুৰা ঐ তাতোত কৈছে নেহৰ মানুহ কৈছে নেহৰ বহাগত বিহু ঐ নানাচি কেনে কৈ The next day. আৰু তাহানি ডেকা দিনত 13, 14, 15 সেনেকুৱা মানে বয়সতে হুঁচৰিত নাচনি হৈছিলে আৰু আপোনালোকক মই নিচাদক চিনাকি কৰি দিম একদম ঘৰৰ সন্মুখতে মোৰ ওচৰত আছে মানে এপাদা ভালনে ভাল এইজনে নিচাদ হ'ল বয়স 83 বছৰ আজি তেখেত অসুস্থ অৱস্থাত আছে বিচনাতে পৰি আছে আপোনালোকে নিশ্চয় দেখিছে এতিয়া আমি তাহানি দিনৰ আজি এতিয়া দিনৰ বিহুত বহুত পাৰ্থক্য আছে যিহেতু এই তাহানি দিনত 15 বছৰ বয়সতে নাচনি হৈছিলে হুঁচৰি গাঁৱতে নামঘৰৰ হুঁচৰি গাঁৱতে আজিকালি নাচনি ছোৱালী বা গাভৰুসকলক লয় কিন্তু তাহানি হুঁচৰিত আছিলে আমাৰ নিচাদৈ আছিলে নাচনি হওঁতে কিছুমান কথা মনত আছে নাই নিচাদৰ মনত আছে নাই হুঁচৰি গোৱা কিছুমান আছে মনত পৰিছে এবাৰ আমি হুঁচৰি গাঁৱতে নামঘৰ হুঁচৰি গাঁৱতে নিচাদৈখনে নাচনি হৈছিলে আৰু খুব মানে সুন্দৰ নাচে আৰু ভাগৰুৱা হৈ নপৰে আচৰিত নাছিলে ৰাতিপুৱালৈকে নাচিছিলে আমি নিজে দেখিছোঁ কিন্তু আজি 5 বছৰমান হৈ গ'ল তেখেত মানে অসুস্থ অৱস্থাত আছে ঢোল কোনে কোনে বাজিছিলে নিৰ্মল আৰু তাৰ নধুৱা আৰু মনত আছে নে কিবা আৰু নাই সিমান নাচনি হওঁতে কি মেখেলা চাদৰ পিন্ধি লৈছিলে নেকি মেখেলা চাদৰ আছিলে অঁ আৰু কোনোবা আছিলে নেকি নাচনি শিশু আছিলে শিশুৰাম গগৈ আছিলে যিহেতু নিচাদো 15 বছৰ আছিলে তেতিয়া নাচনি হওঁতে আৰু গৃহস্থই মৰমতে মানে ভিতৰলৈ মাতি নিয়ে ভিতৰলৈ কিয় মাতি নিছিলে গাখীৰ কামত এটা দিয়ে আৰু দিয়ে কিমানজন মান হয় হুঁচৰি গাঁৱতে 30 জন 25 জন ইমানে এতিয়াও বিহু যেতিয়া পালেহি নিচাদো নাচো লাগিছে নাই তেওঁ এতিয়া লাগে আকৌ পাৰিলে এতিয়াও মনটো ফূৰ্তিয়াল ন ইয়ালৈ আহিলে ভালেই হ'ল এইবোৰ আগৰ কথা পুৰণি কথা এইবোৰ থাকিব লাগে দিন গৈ থাকে বোলে কথা থাকি যায় বুলিছে এইটো আগৰ নাচা নীতি নিয়ম কেনেকৈ কৰিছিলে মইতো তেতিয়া বিয়াও সোমোৱা নাই
ডেকা হৈ আছিলে যে সেইকাৰণে আনিলে ভালেই হ'ল ইয়াতে কিবাতে দিছোঁ আৰু মই আগৰ দিনৰ বিহু এটা শুনোৱাব লাগিব যিহেতু ময়ো অনুৰোধ জনাইছোঁ আগৰ বিহু কেনেকুৱা আছিলে কি বুলি গাইছিলে কেনেধৰণৰ গাইছিলে কেনেকুৱা সুৰ জানিব মন যাব নহয় নিশ্চয় কি ক'ম বোলে আগৰ দিনত আমি নাচি বাগি পথাৰে সোমাই বোলে ৰোৱা ৰুই আছিলোঁ ধান কাটি ফুৰিছিলোঁ হাতমে আমি পথাৰত ৰং ধেমালিয়ে থাকোঁ এই বিহু এটাকে গাই দিওঁ আৰু ঐ পথাৰৰ মাজতে ৰোৱা ৰুই আছিলোঁ বাওঁহাতে কঠীয়ালৈ যেতিয়া তোমালৈ মনতে পৰিলে আহে চকু পানী বৈ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে প্লিজ মানে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যিমানখিনি কৰিম বুলি ভাবিছিলোঁ যিহেতু কৰিব পৰা নাই কাৰণ কেলৈ নিচাটো যদি আজি ভাল হৈ থকাহেঁতেন নাচি বাগি দেখালেহেঁতেন